গাইছ ওয়েলকাম ব্যাক টু কুমানী ব্লগ স্বাগতম ভিডিঅ' আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে গৰু বিহু আৰু এইফালে গৰু ধুই আছে, এইফালে দেখিব পাৰিছে আমাৰ যিহেতু গৰু নাই তো ধোৱা নাই, বেলেগে ধোৱাই চাই আছোঁ বৰ্তমান। আপোনালোকে পিছফালৰ পৰিৱেশটো দেখিছেনে, মানে কেনেকুৱা ধৰণৰ হৈছে। ইয়াতে হ'ব মুকলি বিহু, বাকী ই মেনেজ কৰিছে গোটেইখিনি, ই মানে গোটাই বনাইছে এইগিলা আকলাই মানে আছে অলপ মানে দিয়া মৰখা দিয়া, ই মানে গোটাই মেইনটেইন কৰিছে এখিনি বঢ়িয়া। আৰু ৰাতিলৈকে ইয়াত হ'ব মুকলি বিহু আৰু মানে আমাৰ গাঁৱৰখিনি মানে বেলেগ নাই, ইয়াতে গাঁৱৰখিনি ডেন্স কৰিব কিবা কৰিব সেই আৰু মজা। আৰু যদি বিহু আজি হালি চালি লগাব লাগে, কিন্তু মই বৰ্তমানলৈকে লগাই নাই, এতিয়া লগাম লাই লাই। যাওঁ নদীত গা ধুবৰ কাৰণে, আৰু গাত কিবা কানি ঘূৰি লৈছোঁ, সেই গান চান বাজিছে দেখিছে। ৰাতি মানে একদম ধামাকা হৈ যাব। আৰু কালি আছে জুবিন গাৰ্গ, আমাৰ ঘৰৰ ওচৰতে আছে। কালি ভিডিঅ' বনাম, আপোনালোকে চাব পাব। কালি মানে এই ভিডিঅ'টো কালি আপলোড যাব, চ' ভিডিঅ'টো চাই থাকক আপোনালোকে। মই অকলে নাযাওঁ, এইফালে যাব মোৰ পিজুচ ভাগিন আৰু এইফালে আমাৰ যাব চুলদৰা যাই আছোঁ। আগত মানে আৰু ইউটিউবাৰ আছে, ইউটিউবাৰ লগত গা ধুব নদীত একদম চাই থাকক আৰু চাই থাকক। দেখিব পাৰিছে হেপী বিহু যাই আছোঁ এনেকৈ একদম ধুনীয়াকৈ। আৰু গাইছ মই মনে মনে মানে 2 পেকেট চেম্পু লৈছোঁ ৰ'ব পকেটতে, এই 2 পেকেট চেম্পু লৈছোঁ। তাক অনা নাই বুলি কৈছোঁ, আৰু লৈ চেম্পু। আজি গোটাই নদী মানে ফেন কৰি দিম। দেখিব পাৰিছে পিজুচৰ মানে বায়াকে বাচন ধুই আছে, এইফালে দেখিব পাৰিছে ধুনীয়াকৈ। চাওঁ এইফালে হেপী বিহু। আপি কিন্তু কৰ্মী আছে দেই। পুরো একদম পতঞ্জলি শ্যাম্পু ক্লিনিক প্লাস আর এইফালে লৈ লৈছে একদম চন্দন চাবোন। তো আজি মানে অলপ বেলেগ হ'ব, চন্দন পতঞ্জলি মানে বেলেগ আৰু বেলেগ চাই থাকক। আৰু আমাৰ ঘৰৰ পৰা নদীটো বেছি দূৰত নহয়, প্ৰায় 300 মিটাৰমান হ'ব। লহেতৰা নদীত যাই আছোঁ, চাই থাকক আপোনালোকে। সেই নদী যোৱা ৰাস্তাটো এইটো হৈছে, সেইটো ৰাস্তা এনেকৈ ট্ৰেক্টৰৰ মানে চিন বহি আছে। সেই চিনে গ'লে আমি পাই যাম নদীৰ পাৰ, আৰু তাত আছে কেইটামান ইউটিউবাৰ। তো আমিও যাই আছোঁ আজি মানে ইউটিউবাৰৰ লগত গা ধুম। একদম জংঘলৰ মাজে বস্তিৰ মাজে যাই আছোঁ। নদীৰ পাৰ পোৱা নাই বৰ্তমানলৈকে, আগত আছে চাগে অলপ দেখিছোঁ যে পলক। আৰু মই ভাবিছিলোঁ কি নদীত এইকেইজনী মানুহ ছিল দেখা নাপাম, কিন্তু এতিয়াও মানুহ গৰু ধুব আনি আছে। এতিয়া প্ৰায় টাইম হৈছে 12:30মান। এতিয়া নদীৰ মাজত আহিবালো, আৰু এইফালে আছে জিতু ভাই, নয়ন ভাই, আৰু এইফালে মাধৱ ভাই। আমি গোটেইকেইটা গা ধুম ধুনীয়াকৈ, পুৰা ফুল এনজয়। য়েছ। আৰু এইফালে গৰু চৰু ধুই আছে, মজা। লাও খা বেঙেনা খা, বছৰে বাঢ়ি যা, মায়েৰে সৰু বাপেৰে হবি মই পৰু। কি আছিল পাহিলো, বাকী চিন হওক। হেপী গৰু বিহু। দেখালো এতিয়া আমি নিজে ভালকে গা ধুওঁ, যিহেতু ভালকে গা ধোৱা নাই, মোবাইল কেইটা থৈ পাৰত আৰু মস্তিমতে গা ধুওঁ এতিয়া ধুনীয়াকৈ, মজা। বাকী মোৰ পানীখিনি মানে এইফালে টানি লৈ যাই আছে। এতিয়া পানীৰ পৰা উঠি আহিলে ওপৰৰ ফালে, এতিয়া মোবাইল কেইটা থৈছে ইয়াতে, মজা। বাকী এতিয়া আমি একলাই নাই, বহুতবোৰ মানুহ আছে ইয়াতে, বঢ়িয়া। তাৰপিছত যেনেকৈ কাপোৰ মেলি দিয়ে, আমি মানে আইফোন মেলি দিছোঁ, ইয়াত দেখিব পাৰিছে, যাতে শুকাই যায় ভালকৈ। আৰু সেইখিনি শুকা টাইমখিনি আমি বঢ়িয়াকৈ এনজয় কৰোঁ, মান গোটেইকেইটা মিলি গা ধুওঁ নে কি ভাই? ইয়াত তেনেকৈ গা চা ধুলোঁ, এতিয়া ঘৰলৈ যাব ওলাইছোঁ। বাকী ঘৰত যাই লগ পাই আছোঁ আপোনালোকক। মই কৈছিলোঁ যে মুকলি বিহু বুলি, ইয়াতে হ'ব মুকলি বিহু। আৰু ইয়াতে মানে অলপ খেল ধেমালি চলিছে বৰ্তমান। আৰু এনেদৰে হৈ গ'ল ৰাতি, আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ, মানুহ ভৰ্তি হৈ গৈছে চাৰিওফালে, মজা। আৰু আৰু এইফালে গৈছে ৰাতি, আৰু এইফালে পুৰা একদম বিস্কুট চাহ ৰেডি কৰি আছোঁ, মানে আলহী চলহী চিনে দিব লাগিব, মজা। যে শ্ৰীৰাম এইফালে সৰুতে লাগি আছে, পুৰা এইফালে মানস দা আছে, মজা। বল। বাকী ইয়াতে বোলে একদম বিহু মাৰি আহিলে, বেলেগ নাচিছি ইয়াতে। আমাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছে, একো নহয়, ফাৰ্ষ্ট টাইম মজা। উজ্জ্বল ভৱিষ্যত কামনা কৰিছিলোঁ তোৰ। অনুষ্ঠান খতম
খতম হ'ব হৈ গ'ল পিছফালে দেখিব পাৰিছে মানুহ চানুহ অলপো নাই ইফালে চব মানুহবিলাক গুচি গ'ল বাকী আই আছিল ভিডিঅ' কেনে পালে কমেণ্ট কৰি জনাব লগ নেক্সট ভিডিঅ'ত